সেইদিনা কেৱল তই অনুতাপ কৰিছিলি দাদা, কিন্তু এতিয়া যে মই জীৱনভৰ মৰ্মে মৰ্মে অনুতাপ কৰিবলগীয়া হৈছে। তই নোহোৱাকৈ আজি 5টা বছৰ সম্পূৰ্ণ। তথাপিও তোৰ মৃত্যুক মই এতিয়াও সহজে ল'ব পৰা নাই। মৃত্যুৰ দিনাখন তই কোৱা কথাবোৰ আজিও মোৰ কাণত বাজি থাকে দাদা। অফিচৰ পৰা ৰুমলৈ বুলি ওলাইছিলোঁ মাত্ৰ। হেল্ল' স্যাৰ। প্ৰশান্ত, স্যাৰ ক'ত আছে আপুনি? মই এই জাষ্ট ওলাইছোঁ, শৰাইঘাট পাম আৰু। স্যাৰ যাওঁতে মোৰ দোকানৰ সন্মুখত ৰ'বচোন অকণমান, আপোনাৰ এই অৰ্ডাৰটো আহিছে। আচ্ছা ঠিক আছে। সেইদিনা মোৰ হাতত বহুত টকা আছিলতো, বন্ধুৰো অভাৱ নাছিল। আৰু আজি মোৰ লগত ফুটা কৰি এটাও নাই যে, এতিয়া সকলোৱে মোক পাহৰি গ'ল। সংগ পাই ৰংগ কৰোঁতে আজি মোৰ জীৱন ধ্বংস হ'ল। চালা এটা সামান্য ফুলৰ কাৰণে মই আজি ফুটপাথৰ মানুহ, আৰু সিহঁত মোৰ ঘৰ আছে হয়, কিন্তু থাকিলে হ'ব কি? মই কোনখন মুখেৰে ঘৰলৈ যাম? এইদৰে জীয়াই থকাৰ একো লাভ নাই। দাদা, তই ইয়াত কি কৰিছ? যলৈকে যাব আহিছে যাওকগৈ, মোক আমনি নকৰিব। আৰে, তই মোক চিনি পোৱা নাই? মই তোৰ ভাইটিয়ে কৈছোঁ। তই এবাৰ ঘূৰি চাচোন। যাওক বুলিছোঁ নহয়, মই আপোনাক চিনি নাপাওঁ। হ'ব দে, তই যদি মোক চিনিয়েই পোৱা নাই, মইনো ইয়াত চিঞৰি থাকিলে কিটো হ'ব? সেই ভাইটি, মোৰ নিজকে তোৰ দাদা বুলি স্বীকাৰ কৰিবলৈ ঘিণ লাগিছে। দাদা, তেনেকৈ নকবিচোন। এজন পাপীক সান্তনা দিয়াটো বৰ সহজ, বুজিছ ভাইটি, কিন্তু এজন পাপীয়েহে বুজে আচলতে পাপ কৰাৰ দুখ কিমান অসহিষ্ণু। কিছুমান ভুল ক্ষমা কৰিব পাৰি, বুজিছ ভাইটি, কিন্তু মই যি পাপ কৰিলোঁ তাৰ বাবে মা দেউতাই জানো মোক ক্ষমা কৰি দিব পাৰিব? তই কচোন। বেচেৰা দেউতাটোক মই কিমান কষ্ট দিছোঁ। বৰ হেঁপাহৰে সাঁচি ৰখা পেঞ্চনৰ টকাকেইটা মই আনি বৰবাদ কৰি দিলোঁ, আৰু বেচেৰী মা মোৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। তোৰ হয়তো এতিয়াও মনত আছে, সেই যে ব্যৱসায় কৰিম বুলি গুৱাহাটীলৈ অহাৰ পৰা তোক কৈছিলোঁ, আড়ম্বৰপূৰ্ণ জীৱন যাপন কৰা মোৰো এটা সপোন আছে ভাইটি। আৰু মা দেউতাক পাৰ্য মানে সুখ দিবলৈ বৰ মন যায়। দে বেগখন দে, আৰু বেছি দেৰি কৰি নাথাকো। বাছখন আহিবৰ হৈছে। পঢ়া শুনা ভালদৰে কৰিবি, আৰু সপ্তাহে সপ্তাহে মোলৈ চিঠি পঠিয়াবি। মা দেউতাৰ যতন ল'বি। আহিছো দে, মোৰ সপোন হৈয়ে ৰ'লো। মই ভাল সন্তান হ'ব নোৱাৰিলোঁ, বুজিছ। গুৱাহাটীত আহি পোৱাৰ পাছত মই কাম বিচাৰি বহুত হাবাথুৰি খাইছিলোঁ। আমাৰ গাঁৱৰ সেই ত্ৰিদীপদা আৰু মৃগেনদাৰ আগত বহুদিন মই থৰকাচুটি হেৰুৱাইছিলোঁ। ইয়াত কামৰ একেবাৰে অভাৱ নাই, অজস্ৰ কাম আছে, কিন্তু সেই কামবিলাকৰ বেছিভাগ কামেই মোৰ বাবে অশোভনীয়, আৰু কিছুমানত মোৰ পাৰদৰ্শিতা নাই। এনেকে অলিয়ে গলিয়ে ঘূৰি ফুৰোঁতে এদিন কেইজনমান জুৱাৰুৰ সৈতে মোৰ চিনাকি হৈছিল। প্ৰথমতে মই এইবোৰত গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু সময়ৰ তাগিদাত মই পইচা ইনকামৰ শ্বৰ্টকাট হিচাপে জুৱা খেলিবলৈ লৈছিলোঁ। আৰম্ভণিতে বহুত টকা পাইছিলোঁ,
আনকি কেতিয়াবা এৰাতিতে এজন চাকৰিয়ালৰ সমান টকা পাইছিলোঁ। লাহে লাহে বিজনেছ কৰাৰ কথাটোও পাহৰি পেলালোঁ। তাৰ মাজে মাজে তই পঠিওৱা চিঠিবোৰৰ উত্তৰ লিখি পঠিয়াইছিলোঁ। লাহে লাহে বন্ধুৰ সংখ্যাও বাঢ়ি গ'ল। ৰাতি ৰাতি সদায় পাৰ্টি হয়। সেই যে মা দেউতা আৰু তোলৈ মই বহুত কাপোৰ কানি আৰু কিবা কিবি কিনিছিলোঁ, আৰু যে মাজে মাজে তোলৈ পইচা পঠিয়াইছিলোঁ, সেইবোৰ চব জুৱা খেলি পোৱাই পইচা। কিন্তু এবছৰ পিছৰে পৰা মোৰ লাভতকৈ লোকচানৰহে পৰিমাণ বাঢ়িবলৈ ধৰিলে, আৰু অৱশেষত মোৰ এটকাও নোহোৱা হ'ল। ইফালে মই যে ব্যৱসায় কৰাৰ সলনি জুৱাহে খেলোঁ, সেই কথাও মা দেউতাৰ কাণত পৰিল। এদিন মই ঘৰলৈ গৈছিলোঁ। অঞ্জন দাহঁতৰ কেঁকুৰিটোতে মোৰ লগৰ সেই অচিন্তক লগ পাই ঘৰৰ গোটেই খবৰখিনি লৈছিলোঁ। খবৰখিনি পালোৱেই যেতিয়া, ঘৰত গৈ মিছাতে অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰাতকৈ উভতি আহিলোঁ। লাহে লাহে তোৰ চিঠিবোৰৰ উত্তৰ পঠিয়াবলৈও মই সাহস গোটাব নোৱাৰা হ'লোঁ। আৰু এনেদৰে আজি 13টা বছৰ পাৰ হ'ল। আজি তোক লগ পাই মোৰ বহুত ভাল লাগিছে, বুজিছ? তই কেৱল তোৰহে ভাল লগা বুলি ভাবিছ নেকি? তোক লগ পাই মোৰো আজি বুজাব নোৱাৰাকৈ ভাল লাগিছে। অচিন্তক যোৱা সপ্তাহতো লগ পাইছিলোঁ ভৰলু মুখত। তাৰ মুখতেই তোৰ চাকৰিটো ইয়ালৈ ট্ৰেন্সফাৰ হোৱাৰ খবৰটো পালোঁ। পাৰিলে তোৰ চাকৰিটো আমাৰ টাউনৰ ব্ৰাঞ্চটোলৈয়েই আকৌ ট্ৰেন্সফাৰ কৰি ল'বি। মা দেউতাৰে অকণমান সুবিধা হ'ব। তোক কথা এটা কোৱাই নাই নহয়। সেই যে 13 বছৰ আগতে যিবোৰ কাম মোৰ বাবে অশোভনীয় আছিল, আজিকালি সেইবিলাক কামৰেই দুই এপদ কৰোঁ। দিনটোৰ জোখাৰে কিবা এটা পাওঁ। যোৱা বছৰটো হোটেল এখনত বাচন বৰ্তন ধোৱাকৈ আছিলোঁ। কেতিয়াবা মই তাকেই ভাবোঁ, বুজিছ ভাইটি, জুৱা খেলাৰ সলনি যদি এইবিলাক কামেই কৰিলোহেঁতেন। বাৰু বাদ দে সেইবোৰ। মোৰ গাড়ী আছে। ব্ৰিজত এনেদৰে গাড়ী ৰখোৱা এলাও নাই। তাতে এখন শৰাইঘাট দলং। এতিয়া যাওঁ ব'ল। আজি মোৰ ৰুমতে থাকি কাইলৈ ৰাতিপুৱাই ঘৰলৈ যামগৈ। ভাইটি, কথাবোৰ এতিয়া আৰু আগৰ দৰে হৈ থকা নাই। এতিয়া তই যিজন মানুহৰ লগত কথা পাতি আছ, সেইজন আচলতে এজন তেনেই নিজ কুলাংগাৰ পাপিষ্ঠ এটাহে। জন্মসূত্ৰেহে মই তোৰ ককায়েৰ, কিন্তু আদৰ্শগতভাৱে মই তোৰ ককায়েৰ হ'ব নোৱাৰিলোঁ। দাদা, তই নিজকে তেনেকৈ কিয় কৈছ? তই পাহৰিলি হ'বলা, মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত তই যে মোক ইংলিছ পঢ়াইছিলি, আৰু তই পঢ়োৱাৰ কাৰণে মই ইংলিছত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। তাতে তই BA পাছ কৰিছ। মোৰ বোধেৰে তই এতিয়াও অন্য নহ'লেও টিউশ্যন কৰি 2 এটকা উপাৰ্জন কৰিব পাৰিবি। আৰু মোৰ বিশ্বাস আছে মা দেউতাই তোক ক্ষমা কৰি দিব। সকলো সিদ্ধান্তৰ এটা নিৰ্দিষ্ট নিৰ্ধাৰিত সময় থাকে ভাইটি। সিদ্ধান্তবোৰ সঠিক সময়ত নল'লে পিছত কামত নাখাতে। তই কোৱা কথাটো মইতো আগতেই ভাবিব পাৰিলোঁ হয়। আগতে নভবা কাৰণেই মই আজি গোপন হাহাকাৰত ভুগিব লগা হৈছে, বুজিছ? আচলতে মই খুব কম সময়ত তহঁতক সুখত থকাটো বিচাৰিছিলোঁ, কিন্তু সকলো শেষ হৈ গ'ল। মা দেউতাই মোক ক্ষমা কৰাটো দূৰৰেই কথা, মই নিজকে কেনেকৈ ক্ষমা কৰিম ক? এইদৰে জীয়াই থকাৰ মোৰ আৰু অকণমানো হেঁপাহ নাই ভাইটি। দাদা, তই তাত কিয় বহিছ? তোৰ নিচা হৈ আছে। কেনেবাকৈ অকস্মাত তোৰ ককায়েৰে মৰিবলৈ ভয় নকৰে, বুজিছ? তই বাৰে বাৰে কিয় আঁতৰি গৈছ? মই কৈছোঁ নহয়, তোৰ নিচা হৈ আছে। তই তাত নুঠিবিচোন দাদা। ভাইটি, তই কাহানিও নভবা কাম এটাকে মই কৰিবলৈ আজি ইয়ালৈ আহিছোঁ, বুজিছ? এই সময়খিনিত তোক লগ পালোঁ ভালেই হ'ল। অন্ততঃ মনৰ কথাখিনি খুলি ক'ব পাৰিলোঁ। নহ'লেতো আজি নিজৰ মাজতেই সকলো শেষ হৈ গ'লহেঁতেন। দাদা, তোৰ কথাবোৰ শুনি মোৰ কিবা আচৰিত লাগিছে। তই বাৰে বাৰে আঁতৰি কিয় গৈছ?
তই তাত উঠিছ কিয়? ভাইটি, মই তহঁতক বহুত ভাল পাওঁ বুজিছ, কিন্তু কৈছোৱেই নহয়, সিদ্ধান্তবোৰ সময়ত নল'লে পিছলৈ জোঁট লাগি যায়। গতিকে মই আজি জীৱনৰ শেষ সিদ্ধান্তত উপনীত হৈছোঁ। দাদা তই শুনচোন, তই তেনেকৈ আঁতৰি গৈছ কিয়? মা দেউতাক মোৰ অভাৱ অনুভৱ কৰিব নিদিবি। দাদা 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 কথাবোৰ কিবা নাটকৰ কাহিনীৰ দৰে ঘটি গ'ল। তোৰ মৃত্যুৰ 2 বছৰ নহওঁতেই দেউতা ঢুকাল, আৰু আজি মাৰ অস্থি উটাবলৈ আহিছোঁ। যোৱা 5টা বছৰৰ ভিতৰতে সকলো শেষ হৈ গ'ল। তহঁতৰ অবিহনে মই এতিয়া বৰ অকলশৰীয়া। তহঁতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তহঁত য'তেই আছ শান্তিত থাক। ওম শান্তি, ওম শান্তি, ওম শান্তি।